এইখন কি কিতাপ ন? দেখিবলৈ এইখন বহুত পুৰণা খেল হয়, বহুত বিচাৰি বিচাৰি পাইছো মই। পিছে এখন খেলেনো কেনেকে? এইখন এখন ডাইচ খেল হয়। সেই লুডু গুটিটো এই ডাইচখনৰ ওপৰত আমি ঘূৰাব লাগিব। হে মজা লাগিব খেলি। কিন্তু এটা কথা শুনি ল, এই খেলখন কিন্তু বহুত খাতৰা খেল। কিনো খেল কচোন ক? যেতিয়া ডাইচ গুটিটো এইখনৰ ওপৰলৈ দলিয়াবি, যিমান সংখ্যা ওলায় সেই মাজত থকা ষ্টাৰটো সেইফালে গৈ থাকে। হে কি কৈছ তই? মানে যদি সংখ্যা 1 ওলায়, তেতিয়া ষ্টাৰটো 1ৰ জেগালৈ নিজে নিজে যাব। এই খেলখন শেষ কেনেকে হয়? যেতিয়াই এই ষ্টাৰটো এটা এটা ঘৰৰ পৰা গৈ আকৌ প্ৰথম ঘৰত পাবহি, তেতিয়াই এইখন খেল জিকিবি। কথাটো মানে তেনেকুৱা নেকি? কিন্তু এই খেলখন মোক খেলিবলৈ নিদিয়ে ঘৰত। নেখেলিবি কৈছিলে। কিয় কৈছিলে নাজানো খালি। এনেই চাগে, অকলেনো কেনেকে খেলিবি? এতিয়া লগত আছো, খেলোৱা। এতিয়া ষ্টাৰ্ট কৰো। দে ঘূৰা গুটি ঘূৰা। তোৰ এক ওলালেচোন, ক'তা ষ্টাৰটো যোৱাই নাই যে? যাব চাচোন চা। গ'ল। আমি কিতাপখনৰ মাজলৈ গুচি আহিলো। কি হ'ব এতিয়া আমাৰ? কেনেকে ওলাম আমি ইয়াৰ পৰা? এইটো যাদু লগা খেল হৈছিলে যেন পাইছো মই। তোৰ ওচৰত ডাইচ গুটিটো আছে নেকি? আছে, মোৰ জেপতে সোমাই আছে। তোৰ এক ওলাইছিলে ন? এক জেগাডোখৰত মনত আছে নাই? বান্দৰ এটা ফটো আছিলে। আমি মানে এতিয়া সেই বান্দৰ থকা জেগাডোখৰত সোমাই গলো। আমি সাৱধানে থাকিব লাগিব, বান্দৰ ওলাব এতিয়া আমাৰ ওচৰত। তই ঠিকেই কৈছ, তেনেকুৱাই লাগিছে। আমি সেই কিতাপখনৰ সেই বান্দৰ থকা জেগাৰ ভিতৰলৈ সোমাই আহিলো। ব'ল এতিয়া সোনকালে আগলৈ গৈ থাকো ব'ল। ওপৰলৈ চা তহঁতি, সেই কিতাপখনত থকা বান্দৰটো নিচিনা লাগিছে এইটো। ভয় লাগিছে মোৰ, যাওঁগে ব'ল ইয়াৰ পৰা, ব'ল। এইবাৰ আকৌ আমি কি জেগা পালোহি? গম নাপাওঁ দেই ক'ৰ পালোহি আমি। আমাৰ পিছা কৰি বান্দৰকেইটা ইয়াৰ পালোহি। ধৰি লৈ যাব আমাক এতিয়া। কিমান পলাবি আৰু? কি কৰিবি এতিয়া? আমি সোনকালে এই জেগাডোখৰ পৰা ওলাব লাগিব এতিয়া। তোৰ ওচৰত ডাইচ গুটিটো আছে নহয়? সেইটো ঘূৰাচোন। ঘূৰাইছো ৰ। চাৰি ওলালে। এইবাৰ আকৌ ক'ৰ পালোহি আমি? 4 ওলালে। আমাৰ 4 থকা জেগাডোখৰলৈ গুচি আহিলো চাগে। এইখন পৃথিৱী নহয় নেকি? পৃথিৱীৰ বাহিৰত থকা যেন লাগিছে যে। জোনত থকা লিখা লাগিছে চা, জেগাবোৰ ওখ চাপৰ। এই শিলকেইটা চা, ইমান ধুনীয়া। এটা হালধীয়া লিখে, এটা বগা। আমি এতিয়া কেনেকে আকৌ ঘৰলৈ ঘূৰি যাম? তই কান্দি নাথাকচোন ৰ। এনেই টেনচন হৈ আছে, মাথাটো গৰম হৈ আছে। কেনেকে ইয়াৰ পৰা ওলাম ভাবি আছো। বহিয়ে লওঁ, অলপ ভাগৰ লাগিছে ৰ। এইডোখৰত একো নাই জীৱ জন্তু। অলপ ঠাণ্ডা মগজে ভাবি লওঁ কেনেকে ওলাম। আগলৈ গৈ থাকো ব'ল। ডাইনছৰ! জুই উলিয়াইছে, পলা, জ্বলি মৰিবি, পলা। কি যে বিপদত ফচিলো, পলা। তই যে ধুনীয়া শিল বুলি কৈছিলি, সেইকেইটা ডাইনছৰৰ কণী আছিলে। ভাল নুফুটিলে, নহলে আমাক জ্বলাই দিলেহেঁতেন। তই যে কৈছিলি এই খেলখন কেনেকে শেষ হৈছিলে? গোটেইকেইটা নম্বৰ ওলাই আকৌ আগৰ নম্বৰটো ওলাব লাগিব। তই ডাইচটো ঘূৰা আকৌ। ৰ ঘূৰাইছো ৰ। এইবাৰ চোন 5 ওলালে। একো হোৱা নাই যে এতিয়ালৈকে। আমি বেলেগ জেগালৈ নগলো যে এবাৰ। শেষ হৈ গ'ল নেকি আকৌ খেলখন? কলেও নগলো যে এবাৰ। তহঁতি দুটাই পিছফালে চা। আমি এইবাৰ কলেও নগলো হয়, কিন্তু আমাৰ জেগাতে চোন সাপ ওলালে। আমি মানে এইবাৰ সাপৰ এলেকাত সোমাই গলো। মই যামগে এতিয়া দেই, মোৰ ভোক লাগিছে। বল আমিও যাওঁ। খুৰী, আপোনালোক হঠাৎ ইয়াত? কওকচোন। কিনাৰাম, আমাৰ ল'ৰাকেইটা যাদুৰ কিতাপ এখনৰ ভিতৰলৈ গ'লগে নহয়। কি কয়? আমাৰ ঘৰত 200 বছৰ পুৰণি এখন যাদুৰ কিতাপৰ খেল আছে। সেই কিতাপখন আমি লুকুৱাই থৈছিলো। ল'ৰাকেইটাই কেনেকে পালে জানো বিচাৰি। সেই খেলখন খেলিলে সেই খেলৰ ভিতৰলৈ সোমাই যায়। সেই কিতাপখনৰ ভিতৰলৈ গ'লগে এতিয়া ল'ৰাকেইটা। মানে খেলটো ইমানেই ডেঞ্জাৰাছ, তাত খেলিলে সেই কিতাপখনৰ ভিতৰলৈ পঠিয়াই দিয়ে। কিবা এটা উপায় কৰ, আমাৰ ল'ৰাকেইটাক বচা। বলক, সোনকালে বলক। আপোনালোকৰ ঘৰলৈ আমাক লৈ বলক। গিনাৰাম, তই কিবা এটা উপায় উলিয়াবি। গিনাৰাম, এইখনে হয় সেই খেলখন। ইয়াৰ ওপৰত আমি লুডু গুটি ঘূৰাব লাগিব। তাৰপিছত লুডু গুটিটোত যদি 1 ওলায়, তেতিয়া নিজে নিজে সেই কিতাপত মাজত থকা ষ্টাৰটো 1ৰ জেগালৈ যাব। যদি 2ও ওলায়, তেতিয়াও সেই ষ্টাৰটো নিজে নিজে সেই 2 জেগাডোখৰলৈ যাব। এই খেলখন 3টাই খেলিব পাৰে। আৰু যেতিয়াই ষ্টাৰটো সেই জেগাডোখৰলৈ যাব, খেলি থকা 3টা মানুহ
সেইয়াত থকা জেগালৈ নিজে নিজে সোমাই যায়। কিতাপখনে টানি সুমুৱাই লৈ যায়। আৰু খেলখন শেষ কেনেকে হয়? যেতিয়াই প্ৰথম ওলোৱা জেগাডোখৰ ঘূৰি গৈ পিনি আকৌ ওলাইগে, তেতিয়াই সেই খেলখন শেষ হ'ব। ঠিক আছে, আপোনালোক এতিয়া যাওক। আমি এই খেলৰ ভিতৰলৈ যাওঁ আৰু তেহেঁতক বিপদৰ পৰা ৰক্ষা কৰোঁগে। কিনাৰাম, ভালকে যাবি আৰু এহঁতক বিপদৰ পৰা ৰক্ষা কৰিবিগে। টেনচন নল'ব আপোনালোকে। আপোনালোক এতিয়া ইয়াৰ পৰা যাওক। ধনু ডাকলু, লুডু গুটিটো উলিয়া। দে, ষ্টাৰ্ট কৰি দে। 4 ওলালে। ষ্টাৰটো নিজে নিজে গ'ল। আহি গলো আমি। কি জেগা বে এইডোখৰ? এই জেগা টুকুৰাত তেহেঁতি নাই। গুটিটো আকৌ ঘূৰা। এইবাৰ 6 ওলালে। এইবাৰ লগ পামগে চাগে। এবাৰ জম্বি জেগাত ওলালোহি। এই ল'ৰাকেইটা, ভয় নকৰিবি তহঁতি। আমি আহি গলো। একো কৰিব নোৱাৰে ই তহঁতক। কিনাম গাই বচাওক আমাৰ। তহঁতি এবাৰ 1 উলিয়াব লাগিব। 1 ওলালে আমি আকৌ নিজৰ জেগাত ঘূৰি যাম। সোনকালে কৰ, এইটোক মাৰিবলৈ ইমান সহজ নহয়। 1 ওলাই গ'ল। আহি গলো আকৌ আগৰ জেগালৈ। আজিৰ পৰা এইবিলাক সামৰিবি। এইখন নেখেলিবি আৰু। এই খেলখন বেজ এটাক দেখুৱাই একেবাৰে শেষ কৰিব লাগিব, যাতে এইখন খেল আকৌ পিছত কোনেও নেখেলে। এই কিতাপখন কোনে উলিয়াইছিলি প্ৰথম তহঁতি? ময়ে উলিয়াইছিলো, মানে গম নাপাওঁ নহয় আকৌ এইখনত খেল খেলিলে ভিতৰলৈ সোমাই যামগে বুলি। বাপৰে বাপ, এই কিতাপখনত যেনেকে অঁকা আছে তেনেকে ভিতৰত সোমাই গৈছিলো নহয়। বান্দৰ ওলোৱা জেগাত ওলালোগে, ডাইনছৰ ওলোৱা জেগাত ওলালো, সাপৰ জেগাতো ওলালোগে আমি। হ'ব, যা এতিয়া তহঁতি। মা পাপাই বিচাৰি ফুৰিছে তহঁতক। ঠিক আছে কিনাম কাই। বন্ধুসকল, আপোনালোকে কওকচোন, এই খেলখন কি কৰিম এতিয়া আমি? জ্বলাই পেলাওঁ নে ক'ৰবাত পেলাই থৈ আহোঁগে? চা ধনটো ডাকৰু, ফটোকেইখনে কেনেকুৱা খাতৰা ন? ডাইনছৰ, বান্দৰ, গৰিলা কিবা কিবি আছে। ইমান ভয়ানক। গাইজ, আমি এতিয়া যাওঁ। এই খেলখনৰ কিবা এটা উপায় উলিয়াওঁগে, নহ'লে যোনে তোনে খেলি পালেচোন দিগদাৰে হ'ব। আজিলৈ বাই বাই গাইজ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।